ৰাতিপুৱা শুই উঠি ব্ৰাছডাল ধৰাৰ লগে লগে আপোনাৰ একেবাৰে ৰিফ্ৰেছিং লাগি যোৱা আৰু আপোনাৰ টোপনি একেবাৰে ভাঙি যোৱা এটা সহজ উপায় আৰু লগতে আপুনি যদি এই উপায়টো সদায় কৰি যায় আপোনাৰ মস্তিষ্কৰ শক্তিও বৃদ্ধি হোৱা দেখা যায় পিছে উপায়টোনো কি আপুনি যেতিয়া ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰে আপুনি কোনখন হাতেৰে ব্ৰাছ কৰে আপুনি নিশ্চয় যিখন হাতেৰে লিখে সেইখন হাতেৰে ব্ৰাছ কৰে কিন্তু আপুনি কি কৰিব নেক্সট টাইমৰ পৰা আপুনি যিখন হাতেৰে লিখে সেইখন হাতেৰে ব্ৰাছ নকৰি আপুনি অপোজিট হাতখনেৰে ব্ৰাছ কৰিব চেষ্টা কৰিব আপুনি যদি সোঁ হাতেৰে লিখে আপুনি বাওঁ হাতেৰে ব্ৰাছ কৰিব আৰু আপুনি যদি বাওঁ হাতেৰে লিখে আপুনি সোঁ হাতেৰে ব্ৰাছ কৰিব মানে আপুনি অপোজিট হাতখনেৰে ব্ৰাছ কৰিব আৰু আপুনি যদি এই উপায়টো সদায় কৰি যায় আপুনি যদি ৰাতিপুৱা উঠি অপোজিট হাতখনেৰে ব্ৰাছ কৰে আপোনাৰ একেবাৰে ৰিফ্ৰেছ লাগাৰ হৈতে আপোনাৰ মস্তিষ্কৰ শক্তিও একেবাৰে বৃদ্ধি হৈ যাব ইমান সহজ উপায় হয়নে ইমান সহজ উপায়ৰ সহায়েৰে আপুনি আপোনাৰ ৰিফ্ৰেছ লগতে আপোনাৰ মস্তিষ্কৰ শক্তি দুইটায়ে ভাল কৰিব পাৰে বহুত জয় ভিডিও কাইণ্ডলি সকলোকে ভিডিওটো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ